নামনীয় চাহ বাইদেউসকল, নামনীয় সদন, মাননীয় চাহ বাইদেউসকলে যিটো কথা কৈছে মই সপয়েও নাযাম, মই বিপয়েও নাযাম। আচলতে মোৰ মতে তৰুৱালে শ্ৰেষ্ঠ, কাৰণ মণিবৰ ঘৰত যদি আজি মাছ এটা আনিছে, মাছটো কাটিব লাগিছে, তেতিয়া মণিবক মই কেতিয়াও নিচিঞৰিছো, মণিব কলমটো লৈ আহকচোন, মাছটো কাটো। তেনেকে মই কেতিয়াও ক'ব নোৱাৰিছো। আকৌ যদি সেই মাছটো বজাৰৰ পৰা আনিবলৈ মোক দিছে, তাৰ লগতে বহুত বস্তু হিচাপ মোক দি দিছে, তেতিয়াতো মোৰ হিচাপটো খেলি মেলি হৈছে। তেতিয়া মই বস্তুবিলাক লিখি ল'ব লাগিছে। আকৌ লিখিবৰ কাৰণে মণিবক মই আকৌ চিঞৰিব নোৱাৰিছো, মণিব তৰুৱালখন লৈ আহিবচোন, মই বজাৰটো লিখো। সেইকাৰণে আমি ইটোৱে সিটো কেতিয়াও হাঁহিব নালাগিছে। এইকাৰণে শ্ৰেষ্ঠ কলমে সৃষ্টি কৰে, ভাল পোৱা বিলাই, প্ৰেম বিলাই, মৰম বিলাই। কিন্তু তৰুৱালে সৃষ্টি কৰিব নোৱাৰে, তৰুৱালে ধ্বংস কৰে। তৰুৱালে মানুহক আঁতৰ কৰে, কলমে কিন্তু মানুহক ওচৰহে চপায়। অধ্যক্ষ মহোদয়, কলমে ওচৰ চপাই আনে। কলম হাতত তুলি ললে মানুহ হৈ পৰে শান্ত, ভাবুক। কিন্তু তৰুৱাল হাতত তুলি ললে মানুহ হৈ পৰে হিংস্ৰ, বাঘতকেও হিংস্ৰ। আজি উপৰোক্ত কাৰ্তিকে কৈছে, তাৰ্কিকে কৈছে, ৰজা মহাৰজা দিনৰ পৰা তৰুৱাল আছিল, তেওঁলোকে যুদ্ধ কৰিছিল, ঘণ্টা তেজেৰে ৰাঙলী কৰি পেলাইছিল। কিন্তু সেই যুদ্ধবোৰ জানো আমি এতিয়া দেখিছো? কিন্তু পঢ়িছো, সেই কলমেৰে লিখি গল কাৰণেই ইতিহাস আমি পঢ়িছো, কিতাপ পত্ৰই পঢ়িছো, আমি পুথি বাজিও পাইছো। তৰুৱালে কথা কব নোৱাৰে, কমলে কথা কয়। কলমে, মই কৈছো কমল তৰুৱালতকে মইনা পাৰিজাততে কৈছিলো, আজি কৈছো। পানী মোৰ অকমান লগাই দিওঁ। এই মূৰত খানাতকে খাবলৈ দি লৈছে অকণ। খাব ৰ'ব। কলম শ্ৰেষ্ঠ। হ'ব, গম পাইছো। কলম শ্ৰেষ্ঠ, মানিছো, কলম শ্ৰেষ্ঠ, মানি লৈছো।